वेलकम टू माय चैनल निशा ब्लॉग। आज मोर লগত আছে মুনু আৰু বাবু। তো আমি আজি যাম এঠাইত যাম আৰু কিবা অলপ কাম আছে, তো ভাবিলো ভিডিঅ' বনাই লওঁ নেকি। বলক। হে গাইছ, এতিয়া আমি গৈ আছোঁ আৰু যিহেতু আমাক মানে ছাতিটো ইমান ভাল নালাগে ন, আমি একদম বেয়া পাওঁ মানে, তো সেইকাৰণে আৰু ইমান আজি আৰু তাতকৈ চবতকৈ ডাঙৰ কথা আজি ইমান ভল্টেজ দিছে। আজি গাটো অলপ বেয়া লাগি আছে মোৰ। কিয় মাতটো অলপ হেৰি লাগিছে ন, কিবা কিবা মানে এই বৰষুণৰ তিতাৰ কাৰণে নেকি এনেকুৱা হৈছে। গৈ আছোঁ, বাবু আগত গৈ আছে, সেইটো আগে আমি পিছে গৈ আছোঁ। বলক। এইয়া চাওক মোৰ কলেজ, যোনখন মই কলেজত পঢ়োঁ এইখন হ'ল বেলতলা কলেজ আৰু ইয়াতে মই পঢ়োঁ। এইখনে হ'ল চাওক। আহি আমি আৰু বেছি দূৰ নাই, অকণমান আছে পামেই আৰু। যিহেতু ইমান গৰম চাওক, মোবাইলটোৱে গৰম হৈ গৈছে জুইৰ নিচিনা একদম। গৈ আছোঁ। ইমান ধুনীয়া লাগিছে আকাশখন, কি ক'ম, চাওকচোন ইমান ধুনীয়া লাগিছে একদম মানে। ৰাস্তা পাহৰি গ'ল। বাবু কোনফালে বেলেগ ফালে যাব ওলাইছিলা? তাকে সেই আৰু লকডাউনৰ কাৰণে। আমি ইয়াতে অলপ ৰৈ দিছোঁ ন, ইমান গৰম। মুনু দিব গৈছে, মুনু কামটো কৰি আহক, তাৰপিছত কিবা অলপ খাম আৰু। এইখিনিত অলপমান চায়া, কি বঢ়িয়া। অলপমান দি খাই দৌৰি আছোঁ। এই ৰ'দটো ৰাখিব মন নাযায়, চায়া পালে একদম ইয়াতে বহিয়ে যাওঁ নেকি। এইটো হ'ল স্কুলৰ এক নিকামা ফ্ৰেণ্ড মোৰ। মুখখন দেখাই দে না, দেখা না, এনে ব্লগ বনাই আছোঁ, আমাৰ মানে ঘূৰি আছোঁ। এতিয়া আমি কি খাম? তুমি অকণমান थोड़ा दीजिएगा, मैं तो नहीं। খামেৰে গা ধুই দিছে আৰু কথা ক'ব পাৰা নাই, একদম অৱস্থা সিমানে। আপোনালোকে নিজে চাওক কিমান ৰ'দ। আপুনি ৰাস্তা মে ফেন মাংতা হে, এচি ভি মাংতা হে। কোৱা, ইমান গৰম দি থাকিলে যাবা নেকি কলেজত? সুইমিং পুলত বহি এই নুখন চাওক কি হালত হৈ গৈছে। মিমি আনিছিলোঁ আমি দোকানৰ পৰা আহোঁতে, আজি তাকে এটা নতুন ধৰণৰ মানে ষ্টাইলত আজি মিমিটো বনাম, কেঁচাই খাম, কিন্তু কেনেকৈ খাম মানে বলক। যদি মানে ভাল লাগে আপোনালোকে খাই চাব, ভাল লাগিব পাৰে দেই। যিহেতু যোনে মছলা জাতীয় অলপ জ্বলা এইবিলাক খাই ভাল পায়, সেইবিলাক মানুহৰ ভাল লাগিব পাৰে, তো চাই থাকক। এতিয়া আপোনালোকে দেখা পাইছে, এয়া পিঁয়াজ কাটিছোঁ আৰু জলকীয়া, এইখিনি মিমিখিনি ইয়াতে দি দিম। ইয়াতে
দিছোঁ মিমি, তাৰপিছত পিঁয়াজ, জলকীয়া, কেঁচা মিঠাতেল, তাৰপিছত অকণমান নিমখ আৰু মিমিৰ ভিতৰতে মছলা এটা থাকে সেইটো অলপ দিছোঁ। তাৰপিছত লেই চিপছ দিছোঁ, গোটেইখিনি মিক্স কৰিছোঁ। চাওঁ এতিয়া কেনেকুৱা লাগে। আমি খালোঁ, কেৱল মোৰ মোবাইলটো মানে মায়ে লৈ গৈছিল, অকণমান কিবা ফোন আহিছিলে তো দেখাব নাপালোঁ ভিডিঅ'টো। এয়া চাওক, এইমাত্ৰ ইমানেই ৰ'দ দি আছিল, ইমানেই ৰ'দ দিছিল আৰু এতিয়া চাওক ৱেডাৰটো এনেকুৱা চেঞ্জ হয় নহয়, লগালগ চেঞ্জ হৈ গ'ল মানে কি ক'ম। এইমাত্ৰ ৰ'দ আছিলে, এইমাত্ৰ চাওকচোন একেবাৰে বৰষুণ দিয়াৰ নিচিনা ক'লা মেঘে আগুৰিয়াই মানে পূৰা আগুৰি আহিলে চাওকচোন। হাই ফ্ৰেণ্ডছ, মোৰ নাম অভিজিত বৰ্মন হয়। মই কি কয় মইনাবাৰ ভাইটি হয় আৰু আজি মইনাবাই ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ কিয় মইনাবাৰ বহুত জ্বৰ হৈছে, সেইকাৰণে 2-3 দিনমান চাগে ভিডিঅ'টো লেট আহিব। চ' এয়া মইনাবা। হাই ফ্ৰেণ্ডছ, আজি জ্বৰ নহয়, কি হৈছে মানে মোৰ ক'ব পৰা নাই কথাটো, মানে কিবা ইয়াতে কিবা অকণমান গিলিলে বা থু কিবা অকণমান খালে গিলিলে বহুত চৰচৰণি হয় মানে, একদম মই পৰা নাই আৰু একদম গাটো বেয়া লাগি আছে। কালিয়ে ভিডিঅ' বনাইছিলোঁ এইটো ভিডিঅ' দিম বুলি, কিন্তু মই একো কৰিব পৰা নাই, একো এডিটিং একো, গাটো ইমানেই বেয়া লাগিছিল। এতিয়া অকণমান ভাল লাগিছে। আজি ধুনুৱে এণ্ড কৰিব আৰু সেইকাৰণে আৰু বেছি কথা ক'ব পৰা নাই আৰু। চ' আজিৰ ভিডিঅ'ৰ কাৰণে এইখিনিলৈকে। আপুনি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আমাক নতুন নতুন ভিডিঅ'ৰ ছাজেশ্যন দি দিব আৰু আমাৰ বেল আইকনটো অলপ ছেট কৰি দিব। চ' বাই। Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.